আজি হুজাই জিলা জমিয়ত উলামাৰ সাধাৰণ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় নীলবাগান হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত। উক্ত সভাত উপস্থিত থাকে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা অসমৰ গৌৰৱ আলহাজ হজৰত মৌলানা মুস্তাক আনফৰ সাহাব। লগতে উক্ত সভাত উপস্থিত থাকে শিক্ষাবিদ লেখক মৌলানা মুফতি মুজাহিদুল ইছলাম কাছিমি সাহাব। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক সাহাবুদ্দিন মজুমদাৰ। অসম ৰাজ্যিক জমিয়ত উলামাৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে মুফতি মতলুবুৰ ৰহমান সাহাব। উক্ত সভাৰ সভাপতিত্ব কৰে আলহাজ বছিৰ উদ্দিন লস্কৰ সাহাবে। সাধাৰণ নিৰ্বাচনী সভাত আগন্তুক 2 বছৰৰ বাবে সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় মুফতি মুহাম্মদ আলী সাহাবক। উপসভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় বিশিষ্ট সমাজসেৱক সাহাবুদ্দিন মজুমদাৰ, গিয়াছুদ্দিন কাছিমি সাহাবৰ লগতে মৌলানা বিল্লাল আহমেদ নুৰী সাহাবক। উপাধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হয় তাজউদ্দিন আহমেদক। লগতে সভাৰ কাৰ্যসূচী চলাই নিয়ে মুফতি নুৰ আহমেদ সাহাবে। উক্ত সভাৰ শেষত বিশিষ্ট সমাজসেৱক সাহাবুদ্দিন মজুমদাৰৰ লগতে বছিৰ উদ্দিন লস্কৰ সাহাবে এনেদৰে কয়। আজি হুজাই জিলাৰ জমিয়ত উলামাৰ সাধাৰণ নিৰ্বাচন আছিল। এই ইয়াত সৰ্বসন্মতিক্ৰমে বিগত দিনৰ হুজাই জিলাৰ সভাপতি মুফতি মহম্মদ আলী সাহাবক পুনৰবাৰ সভাপতি নিৰ্বাচন কৰা হয়। লগতে আমাৰ 4জন মানুহক উপসভাপতি দিয়া হয় আৰু এজনক কোষাধ্যক্ষও দিয়া হয়। তাৰ লগতে মই এজন সাহাবুদ্দিন মজুমদাৰ উপসভাপতি দিয়াৰ কাৰণে আজি হুজাই জিলাৰ জমিয়তৰ সকলো বিষয়ববীয়াক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। মই ভাবোঁ আজি এই দায়িত্ব দিয়াৰ কাৰণে মোৰ ওপৰত আৰু এটা দায়িত্ব বাঢ়িল। এই জমিয়তৰ উলামাই যিখিনি বিগত দিনত কাম কৰি গৈছে তাৰ লগত আমিও এটা অংশীদাৰ হৈ পেলাই আৰু বেছি কাম কৰিব পাৰিম বুলি আশাবাদী। সৰ্বশেষত হুজাই জিলাৰ সকলো জমিয়তৰ লগতে সকলো ৰাইজৰ প্ৰতি আহ্বান থাকিল যাতে জমিয়তে বিগত দিনৰ NRCৰ পৰা যিখিনি কাম কাজ কৰিলে এই কাম কাজবিলাকৰ লগত আপোনালোকে সহযোগিতা কৰিব আৰু জমিয়ত চলাবলৈ কিছু আমি সাহায্য বিভিন্ন জেগাত কৰিব লাগে, বিভিন্ন জেগাত কৰিছে। আমি সকলোৱে সহযোগিতা কৰি জমিয়তখন চলাই লৈ যাম বুলি আশা থাকিল।